হাই গাইজ, ৱেলকাম টু মাই ব্লগ। কি খবৰ আপোনালোকৰ? ভালেই চাগে, মোৰো ভালে হয়। আৰু আজি আমি ওলাই গৈছোঁ মাগুৰী বিলৰ ফাললৈ আৰু আপোনালোকক দেখুৱাম কোনফালে যায়, কেনেকুৱা হয় তাত ভিউ পইণ্টটো। আৰু মোৰ লগত আছে জয়দীপ গগৈ। আমি দুয়োটা গৈ আছোঁ ইফালে, আৰু এইফালে চাওক ইমান ধুনীয়া লাগিছে বাগানখন। ইয়াত অলপ দেৰি ৰখিবলগীয়া হৈছে, বাইকৰ চেইনডাল ঢিলা হ'ল মানে ঠিক কৰিবলৈ। গৈ থাকোঁতে আমি এতিয়া ডাঙৰ হাবি এখন পাই গ'লোঁ, আৰু কোনো নাছিলে জানে নাই, ইমানে ভয় লাগিছে নহয়। হাবিখন মাজেদি গৈ আছোঁ, কিজানিবা আমি বেলেগ ৰাস্তাইদি আহিলোঁ নেকি, মেপত ভুল দেখাইছে নেকি তেনেকুৱা লাগি গ'ল, কিন্তু আমি সঠিক দিশেদিয়ে গৈ আছোঁ। আমি পালোহি মাগুৰী বিল এটা ছাইডত, আৰু আন এটা ছাইড আছে সিফালে দলং ফালে আছে। তেওঁলোকো যাম বুলি ভাবিছোঁ। ইয়াতো চাওক ভিউটো ইমান ধুনীয়া লাগিছে, কিন্তু এতিয়া মেটেকাৰে ভৰ্তি হৈ গ'ল, গোটেইখিনি বাঢ়ি গ'ল মেটেকাবিলাক। ধুনীয়া পৰিৱেশ, আপোনালোকেও আহিব পাৰে মাগুৰী বিললৈ, টাইম স্পেণ্ড কৰিব পাৰে পৰিৱেশৰ লগত। আৰু আগৰ কেইদিনততো ভেটফুলে ভৰ্তি হৈ আছিলে, এতিয়াতো নায়েই, কমি গ'ল। এতিয়া মাজত আছে কিছুমান, আমি নাযাওঁগৈ ইমান মাজলৈ। আপোনালোকে ডিচেম্বৰ জানুৱাৰী মাহত আহিব, খুব ধুনীয়া ভেটফুলে ভৰ্তি হৈ থাকে। এতিয়াতো কমি গ'ল। মই সেইবাবে ইয়াতে বহি ভিউটো এনজয় কৰি ল'লোঁ, আৰু খুবেই ভাল লাগিলে পৰিৱেশটো। কুকুৰ এটা লৈ আছে, সাৰথি। ইয়াত সোধামতে ৰাতিপুৱা সময়ত বেছিকৈ চৰাই চিৰিকটিবিলাক দেখা পোৱা যায়, আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আৰু হাঁহ পোৱা যায় দেখিবলৈ। আপোনালোকে আহিব পাৰে। আমি এতিয়া সিটো ছাইডলৈ গৈছোঁ, য'ত মাগুৰী বিলৰ ওপৰত দলং এখন আছে, তাতো ধুনীয়া হয়। আমি এতিয়া দলংখন পাৰ হৈ বাগজান ফালে গ'লোঁ, য'ত অইলৰ খাটত জুই জ্বলিছিলে যে, আপোনালোকেও গম পাইছিলে চাগে, নিউজত চবেই গম পায়। আৰু তাকে সি দেখুৱাবলৈ লৈ গৈছে, আপোনালোকেও চাওকচোন। ইয়াতে আছিলে ন, ইয়াতে জ্বলিছিলে। ক'ত যে আহিছোঁ নহয়। এয়া হৈছে বাগজান।
কাজিয়া লাগিছে গৰুৰ কথা হাই হাই আমি আগত তাত আছিলোঁ এতিয়া ইয়ালৈ আহিলোঁ ইয়াত আমি ফটো চটো মাৰি ল'লোঁ এতিয়া আমাৰ ঘৰলৈ যাবলৈ হ'ল আৰু ইমানে ভাল লাগিলে আপোনালোকেও আহিব পাৰে ইয়াত আৰু ইয়ালৈ ডিচেম্বৰ মাহত আহিলে বেছি ভাল হ'ব আজিলৈ বাই বাই